বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰাত আত্মহত্যাৰ ঘটনা। হয়, এই মুহূৰ্তত আমাৰ মাজত আহি পৰিছে এক দুখলগা বাতৰি। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নোৱাপাৰাত আজি আবেলি প্ৰায় ৪ বজাত ঘৰৰ বাৰীৰ পিছফালে ডিঙিত চিপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় শংকৰ ৰায় নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ। জানিব পৰা মতে শংকৰ ৰায় পেছাত এগৰাকী কৃষক আছে। মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যই বিৰাজ কৰে। ৪১ বছৰীয়া শংকৰ ৰায়ৰ পিতৃ জিতেন ৰায় আৰু তেখেতো পেছাত এগৰাকী কৃষক। ইতিমধ্যে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ শংকৰ ৰায়ৰ মৃতদেহটো উপযুক্ত তদন্তৰ পিছত মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে। শংকৰ ৰায়ৰ ঘৰত দুগৰাকী ভাতৃ, তেখেতৰ দেউতাক, তেখেতৰ মাক, তেখেতৰ পত্নী আৰু এগৰাকী ১৪ বছৰীয়া ছোৱালী আছে। ১ নং নোৱাপাৰাৰ পৰা কৈছোঁ মই। আমাৰ দেওৰ হয় শ্ৰী শংকৰ ৰায়। সি আজি অকস্মাত মৃত্যু হ'ল। এই বাৰীৰ পিছফালে গছৰ ডালত হেৰি কৰিছে, কলমি আছিল, তাৰ আজি মৃত্যু হ'ল। কেইটামান বজাত একে মৃতদেহ ৪টা মানত পোৱা গৈছে। আৰক্ষী আহিছিল, আৰক্ষী আহিয়ে লৈ গ'লে। মানিকপুৰ থানাত লৈ গ'লে না বঙাইগাঁৱতে লৈ গ'লে? বঙাইগাঁৱত লৈ গ'লো ধৰে। শংকৰৰ বয়স কিমান আছিল? বয়স ৪১ মান হৈছে। আৰু বিবাহ কৰাইছিলে নে? কৰাইছিলে। কোন কোন আছে ঘৰত? ঘৰত মাইকী আছে আৰু ছোৱালী এজনী আছে। ১৪ বছৰ ১৫ বছৰ মান হৈছে। কিবা ঘৰত কিবা কাজিয়া আছিল নেকি? নাই হোৱা। কিবা সন্দেহ আছে নেকি? নাই, একো সন্দেহ নাই। শংকৰ ৰায় আপোনাৰ কি হয়? মোৰ খুৰাৰ ল'ৰা ভাই হয়। তেওঁৰ বয়স কিমান মান আছিলে? তেওঁৰ বয়স ৪১-৪২ তেনেকাই হ'ব আৰু। আজি কি হৈছিল ঘটনা? ঘটনা মানে কেনেকৈ ক'ম, দুপৰীয়া কায়তো নাছিল, তেতিয়া ছোৱালীটো স্কুলৰ পৰা আহি বিচাৰিলে যে দেউতা ক'ত গৈছে, দেউতা ঘৰত নাই। ঘৰত নাই তেতিয়া আমাৰ মানুহখিনিৰ ওচৰ চুবুৰীয়াই ভাবিলোঁ ক'ত গ'ল মানুহটো। তেতিয়া বিচাৰি খুচৰি পালোঁ, ৪টামান বজাতহে পালোঁ আৰু মানুহটো। এই বাৰীৰ পিছফালে আছিলে, গছত উমলি খাই। কিবা ঘৰত কাজিয়া আছিল নেকি? নাই, কাজিয়া একো হোৱা নাই। আৰক্ষীয়ে আহিছিলে? আহিছিলে আৰক্ষী।